আজি একেবাৰে ৰুৱনি হাজত ৰেডি কাৰণ মই গৈ আছো পথাৰলৈ আৰু মোৰ লগত মা আৰু বাও গৈ আছে জুৱাৰ সময়তো একেবাৰে নাচি বাগি গলো কিন্তু অহাৰ টাইমত কি অৱস্থা হয় ভিডিঅটো শেষলৈকে চালে গম পাব এইখিনিত অলৰেডি ৰুৱা হৈয়ে গৈছে গতিকে আমি অলপ দূৰত যাব লগা হ'ল এইপিনে আমি চেন্ডেল পিন্ধি গৈছিলো যে বুকা পালো একেবাৰে চেন্ডেল বুকাত সোমাই গ'ল এইখিনিতেই বুকা পাম বুলি ভাবাই নাই নহলে চেন্ডেল খুলি আহিলো হেতেন আৰু এইপিনে মই ভয়তে চিঞৰি আছিলো জুকে ধৰিব বুলি পিছে আজি মই প্ৰথমবাৰ ৰুবলৈ গৈ আছো যিহেতু মোৰ ঘৰটো পথাৰৰ ওচৰতে গতিকে ৰুৱনিসকলক দেখি মোৰো মন গ'ল যে ময়ো শিকিম এয়া ময়ো গৈ পালো আৰু চাব পাৰে তেওঁলোকৰ অলমোষ্ট ৰুৱা হৈয়ে গৈছে তাৰ পিছত খুৰী গৰাকীয়ে মোক শিকাই দিলে কেনেকৈ ৰুব লাগে ভিডিঅ'টো আপোনালোকে দেখিছে একদম হাঁহি হাঁহি বনাইছো কিন্তু তাৰ পিছত কি হ'ল অৱস্থাটো চাব দেই A few moments later চাও মুখখন চাও জানেনে ভিডিঅ' লৈ থাকোঁতেই মানে গাটো একদম বেয়া লাগি গ'ল ওচৰতে এটা ঘৰ আছিলে তাত অলপ টাইম বহিলোঁ তাৰপিছত পাপাক ফোন কৰি দিলোঁ মোক ল'ব আহিলে বাইকেদি মানে ইমান বেছি গৰম দিছিলে একদম থাকিব নোৱাৰা গৰম বাকী ৰোৱনীসকলক মানিব লাগিব তেওঁলোকে ইমান গৰমত ইমান কষ্ট কৰে ইমান দিনে তেওঁলোকক দূৰৰ পৰাই দেখি আছিলোঁ আজি নিজে গৈ ৰুবলৈ শিকিলোঁ ভাল লাগিলে তেন্তে আজিৰ ভিডিঅ'টো ইমানেই আছিলে আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই